নহয় BPF তাত শূন্য মই অলৰেডি কৈছোঁ যে তাত গৈ আজি হাগ্ৰামায়ে কণী মানে যোনটো পচা কণী সেই পচা কণীটো খাই আহিব কাৰণ মুছলপুৰ সমষ্টিত BPF নাই আৰু তেনেকুৱা ধৰণৰ এটা মিটিং কৰিছে লজ্জাজনক কথা এটা দেৱল খোলা য'ত নেকি 500 মানুহ তাত জমা হ'ব নোৱাৰে তাত চাইও তাৰ যোনটো পেণ্ডেল আছে সেইটো হ'ল 20 বাই 40 ফুট তাত 200ৰ ওপৰত মানুহ ইয়াতে চিটিং কৰিব নোৱাৰে গতিকে ইমান লজ্জাজনক অৱস্থাত আজি হাগ্ৰামা মহিলাৰী যদি মুছলপুৰত গৈছে সি সবত চাই 40টা সমষ্টিত যি ধৰণৰ ঘূৰি ফুৰিছিল আজিৰ পৰা আৰু ঘূৰা বন্ধ কৰিব সেইটো একেবাৰে খাটাং আৰু কিবা এটা পলিচি বনাইছে নেকি ছাৰ আপুনি আপোনাৰ সমষ্টিৰ ৰাইজবাসীক বা ৰাইজৰ কাৰণে মই কাম কৰিছোঁ প্ৰত্যেকটা গাঁৱত মই ঘৰ বনাইছোঁ প্ৰত্যেকটা মোৰ আই মাতৃসকলক মই আঁচনি দিছোঁ প্ৰত্যেকটা আই মাতৃসকলক যিমান কথা কৈছোঁ নিৰ্বাচনৰ সকলো কামবিলাক মই কৰিছোঁ যিমান আমাৰ ডেকা ল'ৰা আছে যিমান আমাৰ আই বুঢ়া বুঢ়ী যিমান আছে সকলোকে মই কথা দিছোঁ কৰি আছোঁ মোক মানুহে চিনি পাইছে মৰম দিছে মই মানুহক মৰম দিছোঁ এইটোৱে মোৰ বিশ্বাস গতিকে সেই বিশ্বাসৰ ওপৰত ক'ব পাৰোঁ আজি মুছলপুৰ সমষ্টিৰ মানুহ 100 নহয় 60-70টাৰ ওপৰত যদি ওপৰত ওলায় তেনেহ'লে মই কম মুছলপুৰত BPF আছে ধন্যবাদ ছাৰ সেইকাৰণে আমাৰ অসম চৰকাৰে অলৰেডি কোনো চিণ্ডিকেট চলোৱাৰ মানে পক্ষত নাই চিণ্ডিকেট বুলি ক'লে এই মানুহবিলাকক গুলি কৰি মাৰি হ'লেও মুঠতে চিণ্ডিকেট ব্লক কৰিব লাগে তেনে এটা পৰিৱেশ পূৰা সমগ্ৰ আমাৰ অসমত চলি আছে গতিকে এইটো ভাল লক্ষণ যে চোৰে সদায় চুৰ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু আমাৰ যি পুলিচ প্ৰশাসন আছে পূৰা ডিউটি দি পেলাই সিহঁতক কাৰোবাক আয়ত্ব কৰিছে কাৰোবাক মানে গুলি কৰাৰ কাৰণে মুঠতে সাজু হৈ আছে বুলি মই ক'ব পাৰোঁ